হেল্ল' বন্ধুসকল, সকলোকে মোৰ দেৱজিৎ দত্ত মিক্স ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আৰু আজি মই গৈ আছোঁ পৃথিৱী বিখ্যাত নদীৰ দ্বীপ মাজুলীলৈ আৰু মাজুলীৰ মুখা অৰ্থাৎ চামগুৰি সত্ৰলৈ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে জানিবলৈ পাব কিদৰে মুখা বনোৱা হয় আৰু মুখা বনোৱাৰ সম্পূৰ্ণ পদ্ধতি, আৰু লগতে মুখা সত্ৰৰ বিষয়ে নজনা বহুতো কথা এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে জানিবলৈ পাব। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব। এয়া আমি পালোহি চামগুৰি সত্ৰ, আৰু এতিয়া আপোনালোকক ভিতৰত গৈ মই বাকী সকলো দেখাই আছোঁ। এয়া মুখাসমূহ বনাই থকা হৈছে, ইয়াত সজাই থৈছে ধুনীয়াকৈ। সত্ৰখনে 1663 প্ৰতিষ্ঠা সত্ৰখন, আৰু প্ৰতিষ্ঠা কালৰ পৰা আমাৰ পৰম্পৰা এক নিৰ্দেশনা দাঙি ধৰিলে প্ৰতিষ্ঠাপক চক্ৰপাণি আতা। চক্ৰপাণি আতাৰ দিনৰ পৰা চক্ৰপাণি আতা হ'ল শংকৰদেৱৰ পৰি নাতি। এই নাতি আৰু এই যিটো মানে সংযোগ, সেই সংযোগৰে তেখেতৰ কলাৰ এজন গুৰু। তেখেতে তাৰপিছত নিজৰ পিতেকক দিলে, তাৰপিছত পিতেকে আকৌ পিতেকক দিলে, পিতেকে আকৌ নিজৰ পিতেকক শিকালে। বিশ্ব পৰম্পৰা সৃষ্টি হ'ল, আৰু আহি আহি এইটো সময় পালে আমিও শিকিলোঁ 10 বছৰ বয়সতে মুখা আমাৰ নিজৰ পিতৃ ওচৰত। গতিকে মই এই যিটো পৰম্পৰা সেই কথাখিনি ক'লোঁ যে জেনেৰেশ্যন বাই জেনেৰেশ্যন এতিয়ালৈকে চলি আছে মুখা শিল্প, আৰু মুখাই এতিয়া সুন্দৰ স্থান পালে। মুখা জনপ্ৰিয় হ'ল, আৰু মুখাৰ যোগেদি সন্মান হ'ল, আৰু মুখাই সমাজখনৰ এক সংস্কৃতি হিচাপে দাঙি ধৰিবলৈ সক্ষম হৈছে বৰ্তমান কালত। হয়তো মাজত অকণমান বহিছিল, আকৌ উঠিছে, এইটো থাকিব। নতুন সংযোগ মুখাত সময় গতিশীল সমাজখনৰ লগত মিলিব পৰাকৈ নতুন সংযোগ হ'ল, আৰু নতুন সংযোগে মুখাক এতিয়া আগস্থান দিবলৈ সক্ষম হৈছে। তো সেইটোৱে হ'ল যে কেনেকৈ মুখা বনায় সেই প্ৰক্ৰিয়াটো আমি এবাৰ দেখুৱাইছোঁ। সেইটো হ'ল যে এখন মুখা মুখত পিন্ধিবলৈ হ'লে মুখাখনৰ এটা বেছ লাগিব। আজি এখন ছবি আঁকিবলৈ আমাক যেনেকৈ এখন কেনভাছ লাগে, আজি এখন ৱাল পেইণ্টিং কৰিবলৈ হ'লে এখন ৱাল লাগে, মুখা বনাবলৈ হ'লে এটা বেছ লাগে। আৰু যিটো বেছ দুটা দিশ, এটা দিশ হ'ল পিন্ধি অশান্তি নোপোৱা, পিন্ধিব লাগিব। তাতো যাতে সুৰক্ষা, এই মুখখন বহুত ডাঙৰ কথা, সুৰক্ষা। নাক, চকু, মুখ, কাণ এই সুৰক্ষা আছে। দেখা, শুনা, অভিনয় কৰা বহুত কষ্ট। গতিকে এইটো বেছ বাঁহৰ কৰা হয়, আৰু বাঁহৰ পাছত তাৰ ওপৰত দ্বিতীয় কামটো হ'ল কুমাৰ মাটি আৰু কটন কাপোৰ। কুমাৰ মাটি আৰু কটন কাপোৰ প্ৰাকৃতিক সম্পদে। কুমাৰ মাটি, কটন কাপোৰ, কুমাৰ মাটি বোকা সাধাৰণ মাটিতকৈ বেলেগ, কলহতে কেলি বনোৱা যিটো মাটি, আৰু সেই মাটিটোৰ লগত টুকুৰা টুকুৰ কাপোৰ বোকাত মিহলাই এখন এখনকৈ ইয়াৰ ওপৰত জাপি দিয়া হ'ল। জাপি মোহাৰি ধৰিলে, ইয়াত লাগি ধৰিলে 2 নম্বৰ। 3 নম্বৰ আহিল আমাৰ যে তাৰ ওপৰতে আমি এতিয়া চেহেৰা দিম। আমি যি চেহেৰা নিদিওঁ মনে ভবা এইটোৰ ওপৰত হ'ব। গতিকে সেই চেহেৰাবিলাক জেনেৰেলি মাইথলজি হয়, কাৰণ নাটক মাইথলজিয়ে ভাওনা হয়। কিন্তু এইটো নহয় যে সাধাৰণ মুখ এখনো মুখা নহ'ব, হ'ব।
তো মুখত পিন্ধিব লাগিব খালি, নিপিন্ধিলে মুখা নহয়। পিন্ধিব পৰা তাৰ যোগ্যতা আৰু তাৰ কথাখিনি থাকিলে সিও মুখা হ'ব। গতিকে মুখাটো এটা পৰ্ট্ৰেট নহয় যে মানুহৰ মুখ এখন আকৌ বনাইছোঁ, এখন মুখ আছে আৰু মুখা কেলে, কিন্তু যিখন মুখে নোৱাৰিব সেইখন মুখে আমি বনাব লাগিব। গতিকে সেইকাৰণে কৈছোঁ মুখা পৰ্ট্ৰেটটোতকৈ সৃষ্টিৰ মাজেদি এক নান্দনিক ৰূপ দাঙি ধৰা হ'ল মুখাৰ মূল উদ্দেশ্য। সেইকাৰণেই মাইথলজি নাটকত সেইবিলাক বেছি ব্যতিক্ৰমী ৰূপ, ব্যতিক্ৰমী স্বাভাৱিক ভাবি থকাতকৈ বেলেগ ধৰণৰ ৰূপ, অতি চৰিত্ৰ, এটা ৰাক্ষসৰ অতি চৰিত্ৰ, ৰাৱণৰ অতি চৰিত্ৰ, নৰসিংহৰ অতি চৰিত্ৰ, জীৱ জন্তু অতি চৰিত্ৰ। গতিকে গোটেই চৰিত্ৰবিলাক মুখাই দাঙি ধৰা হয়। গতিকে এয়া হ'ল এই বেজটোৰ ওপৰতে গোবৰেৰে প্ৰথম, লগত কম পৰিমাণৰ কুমাৰ মাটি মিহলাই গোবৰেৰে ইয়াৰ ওপৰত প্ৰলেপ দিয়া হ'ল। নাক, চকু, মুখ, কাণ যেতিয়া মনে ভবা ধৰণে হ'ল আমি ৰ'দত শুকাবলৈ দিলোঁ। শুকাল, ক'ৰবাত যদি বেয়া হৈছে আকৌ এইবিলাক ঠিক ঠাক কৰি তাৰ ওপৰত কাপোৰ মাৰি দিব লগা হ'ল। পুনৰবাৰ সেই আগৰ ধৰণে কুমাৰ মাটি আৰু কটন কাপোৰটো মাৰি মোহাৰি আমি ইয়াত লগাই মোহাৰি দিলোঁ। আৰু তাৰ পাছতে মুখাই চতুৰ্থ কামখিনি ইমানত শেষ হৈছে। আৰু আমাৰ কেঁচা মালৰ কাম নাই, আছে মাত্ৰ আমাৰ এটা কাম, ইয়াৰ সৌন্দৰ্যবৰ্ধক ৰঙেই মুখাৰ এক সৌন্দৰ্যবৰ্ধক আনিব। কাৰণ প্ৰতি চৰিত্ৰই তাত্ত্বিকতা আছে আৰু সেই তাত্ত্বিকতাক অৱলম্বন কৰি ৰং হ'ব, যিকোনো ৰং নহয়। গতিকে সেই ৰং হ'ব, ইয়াৰ ওপৰত এটা বগা মাটি সানি বগা কৰি দিয়া হ'ল। তো বগা কৰা মানেই আমাৰ বাই কালাৰবিলাক তাৰ ওপৰত সুন্দৰভাৱে লাগিব। গতিকে ৰঙলৈ আহিলোঁ। আমি ক'লোঁ এতিয়া এইখিনি কথা, এই কথাখিনি ব্যৱহাৰ বস্তু সমুদায় বস্তু প্ৰাকৃতিক অৰ্গেনিক বস্তু, আৰু ৰঙো আমাৰ প্ৰাকৃতিক মাটিৰ তলৰ, যাৰ নাম অসমত দুটাৰ নাম অতি পুৰণি, হেঙুল হাইতাল। হেঙুল হাইতাল, হেঙুল আৰু হাইতাল, হেঙুল হেঙুল হাইতাল। তো হেঙুল হাইতাল শব্দটো আমাৰ অসমত আছে, সেয়া প্ৰাকৃতিক কোৰ। সেইটো আমি কৈছোঁ মাটিৰ তলৰ এবিধ কঠিন ৰঙা এক বিশেষ, যাক ভাঙি পানীৰ লগত মিহলালে ৰং ওলাই ৰঙা, সেইকাৰণে নাম হৈছে হেঙুল। আৰু এবিধ কঠিন মাটিৰ তলৰ হালধীয়া, নাম হেঙুল, হালধীয়া হাইতাল। হেঙুল হাইতাল, এই দুটা হাইতাল য়েল্ল' কালাৰ। গতিকে সেইটো কঠিন বনাই ল'লে তাৰ পৰা প্ৰকাশ পায় হালধীয়া ৰং, য়েল্ল' ৰং প্ৰকাশ পায়। আৰু এটা ৰঙৰ আমাৰ আছে নীল, গছৰ পৰা ওলায় নীলা ৰংটো গছৰ পৰা ওলায়, নীল এবিধ গছ। গতিকে তিনিটা ৰঙৰ সংযোগত ৰঙা, নীলা, হালধীয়া মুখাৰ প্ৰাথমিক ৰংকেইটাৰ ব্যৱহাৰ হয় যদিও লগত আমাৰ মিহলালে বহু ৰং আমি পোৱা যায়। যেনে হালধীয়া ৰঙাই মিহলাই দিলে আমি অৰেঞ্জ পালোঁ, সেউজীয়া পালোঁ, নীলা হালধীয়াই মিহলাই দিলে এনেকৈ গৈ থাকিব। গতিকে এয়া মুখাত ৰং হ'ল। আৰু ৰঙৰ পাছত সেই ৰং বনাই লৈ তাৰ লগত বেল গছ বা গম গছৰ আঠা দি ৰং মুখাত লগোৱা হ'ল, যিহেতু এৰাই আহিব নোৱাৰাকৈ, হাতত লাগি আহিব নোৱাৰাকৈ। গতিকে ৰঙৰ কাম শেষ। এতিয়া এটা কামেই আছে, মুখাই এটা ভিজুৱেল আৰ্ট এতিয়া প্ৰকাশ পাবগৈ নামঘৰৰ ভিতৰত, সেই পাৰফৰ্মেঞ্চত মানে অভিনয় কৰিব। কিন্তু অভিনয় বেলিকা তো আমালৈ মনলৈ অহা কথা কিছুমান এটা সংযোগ হ'ল, যিটো আপোনালোকে দেখা পাব। সেইটোৱে হ'ল যে মুখা এখন পিন্ধি দিলে এই পজিশ্যনটো সদায় এই জেগাত লাগিবই, লাগে। আৰু লগাৰ পাছত ভিতৰৰ মানুহজনে যেতিয়া সংলাপ ক'ব, যিহেতু নাটকত সংলাপবিহীন নহয়, নাটকত সংলাপ থাকিব লাগিব। কিন্তু নাটকত যেতিয়া সংলাপ থাকিব, সংলাপত এইটো লৰিব ভিতৰত, তেতিয়া ইয়াতে প্ৰেছাৰ পৰিব আৰু প্ৰেছাৰ পৰি সেই সংলাপৰ ভাৱ দিব পাৰিব। এয়া আগত নাছিল, 2000 চনৰ পৰা আগৰ এইটো আছিল বা এইটো আছিল, 2000 চনৰ পৰা আমাৰ হাতেদি ইয়াক সঞ্চালন কৰা বা যিটো সবাক কৰি তোলা সেই কামখিনি কৰা হ'ল। এইটো এটা নতুন সংযোগ আৰু ৰাইজৰ জনপ্ৰিয় হৈছে, তাৰ উদাহৰণ মই দিম। সেইটোৱেই হ'ল। আৰু আমাৰ ইয়াত বহু মুখা ৰাসত ব্যৱহাৰ হয়, ডাঙৰ উৎসৱ ৰাস। তো ৰাসতে বেছি মুখাৰ প্ৰয়োজন হয় দুষ্ট দৈত্য অসুৰ, তাৰে এটা চৰিত্ৰ মহিলা অসুৰ, নাম পুতনা। গতিকে পুতনা মুখা মুখত পিন্ধে, গাত পোচাক পিন্ধিলে আৰু পুতনাই অভিনয় কৰিলে। কেনেকৈ কৰিব মই দেখাই দিছোঁ। মুভমেণ্টটো হয় ন? মুভমেণ্টটো হয়।
মই লগতে কৈ থৈছোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি যে সেই সঞ্চালনে আমাক এটা ডাঙৰ সুবিধা দিলে। এইটো হ'ল আমি গ্ৰুপ দিল্লীত এমাহ 10 দিন আপুনি যে ক'লে এই ধৰক এই বাঁহৰ যিটো এইটো পিছত হয়গৈ, এইটো লাষ্টত। আৰু ইয়াত দুটা প্ৰকাৰ আছে, সজোৱা মুখাত নাথাকে। নহয় তাৰমানে বাঁহৰ যিটো মোৰ গালত লাগিব কাণত লাগিব এইটো মই এইটো কাটি পিছত উঠাই দিয়া হয়, বা অসুবিধা কৰি লোৱা হয়। বাঁহটো কাটি লৈ তাত কাপোৰ লগাই দিয়া হয় যাতে সি এৰি যাব নোৱাৰে। তাৰমানে মই এয়া আমি তাৰ সফল ৰূপটো যে 2018 চনৰ 26 জানুৱাৰী গণৰাজ্য দিৱসত আমি আমাৰ নেতৃত্বতে 10জন ল'ৰা লৈ গ'লোঁ। এওঁ কৈছিলে, ৰাৱণৰ অভিনয় কৰিছিলে তাৰ ওপৰত। তাৰপিছতে আমি এই টেবলো বনালোঁ আৰু বনাই এই টেবলো সকলোৱে দেখা পাইছে। নতুন দিল্লী আৰু আমি ছেকেণ্ড পজিশ্যন, দ্বিতীয় স্থান ল'বলৈ সক্ষম হ'লোঁ। মানে আমাৰ জন্তুবিলাক চৰাই মুখা হয়, জটায়ু ৰামায়ণ কাহিনীত ব্যৱহাৰ হয়। এইটো বৰ ডাঙৰ কথা, কাৰণ দেখা শুনা এটা লাগিব। দেখি নাই চিধাও পাৰিব আৰু তাৰ পজ দিলেও পাৰিব, কোনোবা সময় মুখেদিও দেখি চবফালে দেখা পায়, দুইটা চকুৰে দেখা পাওঁ, মুখেদিও দেখা পাওঁ। এই ৰূপটো দিয়াৰ লগে লগে এইখিনি দেখা পাওঁ। আৰু চকুৰেটো বিন্ধা, এইটো বিন্ধা এইফালেও ধুনীয়াকৈ দেখা পাওঁ। মই তললৈ চাবলৈ হ'লে এইফালে দেখা পাওঁ। গতিকে এটা হ'ল জন্তু সাব্যস্ত কৰিবলৈ মুখাই এই প্ৰকাৰ মুখাৰ যে জন্তু অসুৰ তেনেকৈ আমাৰ ৰামায়ণ চৰিত্ৰত এটা চৰিত্ৰ ৰজা বালি, কিষ্কিন্ধাৰ ৰজা বালি সুগ্ৰীৱ, সেইবিলাক মুখাই ব্যৱহাৰ হয়। সেইটো আৰু তেনেকুৱা আমাৰ বহু চৰিত্ৰ আছে আৰু যিবোৰ চৰিত্ৰ পিন্ধতে আপোনাৰ নিজৰ চকু চকুটো নিজৰ আপুনি ডাঙৰ কৰিব লাগিব নিজৰ ইচ্ছামতে কৰিব পাৰে, কাৰণ তাত ৰস আছে। সেইটো ৰস হ'ল আপোনাৰ বীৰ ৰস। আমাৰ ৰস আছে, নাটকত ৰস প্ৰধান, ৰস নহ'লে নাটক নহ'ব। গতিকে তেনেকুৱা নাটকৰ ৰস এয়া বীৰ প্ৰধান আৰু এয়া হ'ল শৃংগাৰ। কাৰণ এই শৃংগাৰ নহ'লে নাটক উৎপত্তি, কাহিনী উৎপত্তি নহয়। মহিলা যিটো কমনীয়তা, শৃংগাৰ, নৱৰসৰ এক বিশেষ। ঠিক সেইধৰণে আমাৰ অসুৰবিলাক মুখা হয় আৰু এইটো এটা অসুৰ চৰিত্ৰ ডিমন। এইটো আপোনাৰ কি ক'লে 2020 পৰা 2000 চনৰ পৰা কৰা হৈছে। 2000 চনৰ তাৰ আগত ইভাগেই আছিল। আৰু ধৰক জীৱনত এটা ডাঙৰ কথা আছে, মোৰ ক্ষেত্ৰত মই নহয় সকলোৰে, যে সৃষ্টিটোক যদি আপুনি ফুটুৱাব নোৱাৰে তাতকৈ দুখৰ বিষয় নাই। দেখুৱালে আৰু এটা দেখুৱাইছোঁ, সেইটো হ'ল ঘোঁৰা চেহেৰা বা গাধ চেহেৰা আংশিক অসুৰ, যিহেতু অসুৰ কৰি তোলা হৈছে।
এইটোৱে হ'ল মুখাৰ এটা আংশিক আৰু কলাৰ বিষয়ে সি অন্ত নহয় যে কলাত আমি সদায় আগুৱাই নিবলৈ হ'লে কৰা কামখিনি দৰ্শকৰ মাজলৈ দিব লাগে দৰ্শকে তাৰ ওপৰত এটা মন্তব্য দিব আৰু সেই মন্তব্যটো হ'ল আগবাঢ়ি যোৱা গতিকে মুখাৰ এই পৰম্পৰাৰ যি অভিনয় মুখাৰে কৰা হয় তাৰে মুখাৰে দুটা ভাগ বিশেষ দুটা আছে এটা হ'ল এই যে মুখত পিন্ধিলে আৰু সেইটোৰ নামো আছে পৰম্পৰা নামটো হ'ল মুখা মুখত পিন্ধে কেৰেক্টাৰটো যিকোনো হ'ব পাৰে পিন্ধে ক'ত মুখত সেইকাৰণে সেই নামাকৰণটো ইয়াত মুখা এয়া মুখা নহয় নৰসিংহ এছোৱা মানুহ এছোৱা সিংহ গতিকে সেয়া বৰ মুখা এইকাৰণেই হ'ল যে গোটেই গালৈকে কামখিনি কৰা হৈছে আৰু এজন মানুহ সোমাই দিয়ে এই বুকু অংশটি দৰ্শকক দেখা পায় আৰু দেখা পাই অভিনয় কৰিব পাৰে 10 ফুট ওখ বৰমুখা বুলি বৰ বা চৌমুখা একেই গতিকে 10 ফুট ওখ হয় সেইকাৰণে স্বাভাৱিকতকৈ এই মুখাৰ লগত বহুত ডাঙৰ গতিকে বৰমুখা আখ্যা দিয়া হয় এয়া পৰম্পৰা নাম তেনেকুৱা বৰমুখাবিলাক কোনবিলাক হয় সেইটোও নিৰ্দেশনা আছে সেই নিৰ্দেশনাটো হ'ল যে নৰসিংহ লগা হ'ল 4 হাতৰ ৰাৱণ লগা হ'ল 20 হাতৰ এয়া ৰাৱণ এয়া হ'ল বৰমুখা ইয়াৰ ভিতৰত মানুহ সোমাই অভিনয় কৰে গতিকে এই মুখাৰ এতিয়া ব্যৱহাৰ কমিছে এইকাৰণেই ওজন হয় তো কমেওতো 15 কেজি হয় গতিকে আৰু নিজৰ মুখখন লুকুৱাই অভিনয় কৰাৰ সংখ্যা কমিছে ভাও দিব ওলাইছোঁ মোৰ মুখখন ৰাইজে নেদেখিলে কেনেকৈ হ'ব কোনে ভাওটো লৈছে সি এটা আহি পৰিছে গতিকে ইত্যাদি কাৰণত এইবিলাক আৰ্কাইভ কৰি দিয়া হৈছে তো এইকাৰণে আৰ্কাইভ কৰা হৈছে এটা ইতিহাস আগলৈ দাঙি ধৰিব অসমত ইমান ডাঙৰ মুখা আছে আজি ইয়াত সজাই থোৱা মুখা পৰ্যটকে আহি প্ৰশ্ন কৰে এয়া কি ইমান ডাঙৰ মুখা আছেনে অন্য ঠাইতো দেখা নাই ইমান ডাঙৰ মুখা আছেনে এইটোৱে আমাৰ কাৰণে ডাঙৰ কথা গতিকে সেইবিলাক এটা স্বাক্ষৰ কৰিবলগীয়া হৈছে আৰ্কাইভত আৰু দ্বিতীয় কথা ইয়াতো সজাব লগা হৈছে এয়া ৰাৱণ উত্তৰ প্ৰদেশত আছে উত্তৰ প্ৰদেশ মিউজিয়ামত খালী আছিল অসমৰ মুখা নাছিল তো আমালৈ খবৰ আহিল যে আপোনাৰ মিহি হাতৰ মুখা লাগে গতিকে মিহি হাতৰ মুখা এখন ৰাৱণ কৰি দিয়া হ'ল এয়া উত্তৰ প্ৰদেশত আছে উত্তৰ প্ৰদেশ অযোধ্যা মিউজিয়াম যিটো ৰাম মন্দিৰ হ'ল ৰাম মন্দিৰৰ কাষতে এটা ডাঙৰ মিউজিয়াম আৰু সেই মিউজিয়ামত এতিয়া আৰ্কাইভ কৰিছে অসমৰ মানে তাত সজাই তোলাইছে অসমৰ মুখা আৰু তেনেকুৱাবিলাক মুখাৰ বিকাশৰ ক্ষেত্ৰত ক'বলৈ গ'লে আৰু বহুত হ'ব তথাপিও দুটা মূল কৈছোঁ এটা তাত আছে এটা আমি ছেকেণ্ড পজিশ্যন আনিলোঁ তৃতীয়টো বিকাশ সেইটোৱে হ'ল প্ৰথমবাৰৰ কাৰণে আমাৰ বিদেশত মুখাৰ প্ৰদৰ্শনী ব্ৰিটিছ মিউজিয়াম লণ্ডন য'ত সবাতোতকৈ পৃথিৱীৰ ডাঙৰ মিউজিয়ামখন সেইখনতে আমাৰ আপুৰুগীয়া সম্পদটা আছে অসমৰ এইখন কাপোৰ বৃন্দাবনী বস্ত্ৰ গতিকে বৃন্দাবনী বস্ত্ৰ সংৰক্ষণ হ'লগৈ লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত অসমত আলাগী হৈ পৰি থাকিল অংশ বিশেষহে নিলেগৈ গোটেইখনো নাপালে ইমানেই বেয়া হৈ গ'ল আৰু তাতে সজাই ৰাখিলে আমাৰ সৌভাগ্য যে কৃষ্ণ ইন দ্য গাৰ্ডেন অফ আছাম নামাকৰণেৰে তাতেই মুখাৰ প্ৰথমখন প্ৰদৰ্শনী 2016 হ'ল 21 জানুৱাৰীত আৰম্ভ হৈ 3 মাহ দিন খোলা দিলে আৰু তাতে ৰিচাৰ্ড ব্লাটন একেৰাহে আমাৰ ওচৰলৈ আহিলে এইকাৰণে প্ৰদৰ্শনী কৰিব পাৰিলে কিন্তু এটা কথা যে বস্তুখিনি প্ৰদূষণমুক্ত নহ'লে তাত ইমান কোনো প্লাষ্টিক সোমাবলৈ নিদিয়ে ইমান কাগজ দিব আমি মুখা দিওঁতে কৈছে কাগজহে মেৰি যাব প্লাষ্টিক নেমেৰি যাব ইমান তাত মানে সুৰক্ষা গতিকে সেইভাগে আমাৰ অসমৰ মুখাই প্ৰদূষণমুক্তভাৱে বিদেশত স্থান পাবলৈ সক্ষম হ'ল গতিকে সেইটো এটা অসমৰ গৌৰৱৰ কথা বুলি ভাবোঁ আৰু সেইটোৱে হ'ল যে এখন কিতাপ তাৰপৰা ওলাইছে আৰু ওলোৱা কিতাপখনত কিছু নিৰ্দেশনা দাঙি ধৰিছে সজাই থোৱা মুখা অসমৰ আমাৰ হাতেদি কৰা আৰু ঠিক সেইধৰণে আৰু আছে গতিকে এখন কিতাপ এখন আমাক দিছিলে আৰু এখন ইউনিভাৰ্চিটি আমাৰ তেজপুৰ ইউনিভাৰ্চিটি দিছিলে এই দুখন তো কেনেকৈ মুখাই পাৰফৰ্মেঞ্চ কৰিছে পাৰফৰ্মেঞ্চ ভিডিঅ' লৈ গৈছে ডাঙৰ সাপে মানুহ বুলি খাব পৰা
এই টেকনিকবোৰ আমাৰ ৰাসত দেখা পাইছে এইবাৰ দেখাইছে বা এই ভিডিঅ' লৈ গৈছে তাত মানুহবিলাকক ভিডিঅ' দেখুৱায় গতিকে চাওক কিতাপৰ যোগেদি দিলে ভিডিঅ'ৰ যোগেদি দিলে আৰু তাত মানে ভিজুৱেল হিচাপে মুখা সজাই থৈছে সেইভাগেও দিলে গতিকে এইটো এটা মই ভাবোঁ এইবাৰ ৰাসত এইটো দেখুৱাইছিলে নেকি বাচ্চা গিলাটো যে এইবাৰ ৰাসত দিছিল এইটো 2000 চনত তেখেতে প্ৰথম দেখুৱাই হৈছিলে ইয়াত তাৰ পিছৰ পৰা প্ৰায় গোটেই বহুত বনাবলগীয়া হ'ল যি বিচাৰিছে কৰিব যত্ন কৰিছে সেইবিলাকে এতিয়া ৰাসৰ মঞ্চত সেইবিলাক কৰিছে গতিকে সেইটো তো আমি বস্তুটোক অকণমান ভাবিলোঁ চিন্তা কৰিলোঁ কৰা হ'ল আৰু যিটো চিন্তা বোধহয় সকলোৱে গ্ৰহণ হৈছে সেইকাৰণেই কৰিছে গতিকে সেইটো আৰু সন্মান দিছে মুখাক 2017 চনত এই মুখাশিল্পৰ ওপৰতে আমাক গুৱাহাটী বিশ্ববিদ্যালয়ে আমাক অনাৰেবল PhD দিছে আৰু মোৰ নাম হেমচন্দ্ৰ গোস্বামী আপোনাক দিছিল হয় আৰু 2018 চনত দিছিলে সৰ্বোচ্চ সন্মান ভাৰতবৰ্ষৰ যিটো এটা সংগীত নাটক একাডেমি এৱাৰ্ড যিটো একাডেমি এৱাৰ্ড আৰু সেই এৱাৰ্ডটো দিছিলে 2018 ডিক্লেয়াৰ দিলে কিন্তু ক'ভিডৰ কাৰণে দিব নোৱাৰিলে আৰু এই বছৰ বস্তুটো দিলে এই ক'ভিড যোৱাৰ লগে লগে এইটো দিলে এইখনেই হ'ল আমাক দিয়া সংগীত নাটক একাডেমি এৱাৰ্ড গতিকে এইবিলাক সন্মান আমি ভাবিছোঁ আমাৰ নহয় সমাজখন আৰু গুৰুজনাই তো গুৰুজনাই নিদিয়া হ'লে আমি নাপাওঁ গতিকে এনেকুৱাবিলাক কথাও আমাৰ এতিয়া আহিছে আৰু লাহে লাহে সন্মানটো বাঢ়িছে সন্মান দিছে অলপতে দিছে সেইটো নৰ্থ ইষ্ট যিটো আমাৰ এচিভাৰ এৱাৰ্ড এই প্ৰতিদিন টাইমে অলপতে দিছিলে তাত কেটেগৰী সেইটো আছিলে এই যে অসমৰ মেপখন এনেকৈ লৈ আছে সেইটো তাৰ সেই চিম্বলটো চাৰ্টিফিকেট তাৰপিছতে নৰ্থ ইষ্টৰ বহুজনক দিছে ডাক্তৰ ইঞ্জিনিয়াৰ নিষ্ঠাভাৱে সমাজলৈ জীৱন জোৰা সাধনা সেইটোৰ ওপৰত এচিভাৰ এৱাৰ্ড আৰু আমাক দিছিলে কেটেগৰীটো বেলেগ আমাক দিছিলে এক্সেলেণ্ট আৰ্টৰ ওপৰত যিটো আৰ্ট কলা সেইটোৰ ওপৰত দিছিলে গতিকে সেয়া আমিও ভাবিছোঁ যে সেয়া সমাজখনৰে বস্তু আৰু উঠি অহা প্ৰজন্মৰ কাৰণে এটা উৎসাহমূলক বুলি আমি ভাবোঁ তো আমিয়ে কৰি নাথাকোঁ আৰু এইখিনি উৎসাহ দিবলৈ হ'লে নতুন প্ৰজন্মক দিব লাগিব গতিকে আমি সেইকাৰণে শিকাইছোঁ আৰু অভিনয় কৰিছে ভাই অভিনয় কৰে এওঁ সন্মান পাইছে এই বছৰ অসম গৌৰৱ ইত্যাদি ইত্যাদি কথা গতিকে এই কথাবিলাকৰ মাজত আমাৰ এই সম্পদৰাজি আমি কেনেকৈ আগবঢ়াই নিব লাগে আমি ভাবোঁ প্ৰতিজন ব্যক্তিৰ এইটো এটা কৰ্তব্য বুলি ভাবোঁ যিহেতু সংস্কৃতি হ'ল এখন সমাজ গঢ় দিব পৰা